হেল্ল' গাইজ, আজি আপোনালোকক মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। মানৱতা, যিহেতু আমি মানৱ, গতিকে আমি পশু বা অন্যান্য জীৱ জন্তুসকলক আমি লালন পালন কৰাটো আমাৰ দায়িত্ব। এইটো বেলেগ এক ঘৰৰ হয়, সিহঁতে ভয় কৰে বা তেনেকুৱা কিছুমান কথা আছে। মোক মাতিলে, কিন্তু মই এইবোৰত ভাল পাওঁ। জীৱ জন্তুক সহায় কৰি মই নিজে সুখী হওঁ। কোনোবা এটা বস্তু যেতিয়া বিপদত পৰে, মই তাক উদ্ধাৰ কৰিব পাৰিলে তাতকৈ আৰু মোক সুখ একো নালাগে। মই এনেকৈ বহুত উদ্ধাৰ কৰিছোঁ। আজি চাওক, আপোনালোকক দেখুৱাম। এইটো গৰুৰ বসন্ত হৈছিল। বসন্ত হোৱাৰ পিছত গাবোৰ ফাটি যোৱাৰ পিছত গাবোৰত সম্পূৰ্ণভাৱে পোকে আবৃত, অৰ্থাৎ মাখিয়ে যেতিয়া কণী পাৰি দিলে, পাৰাৰ পিছত পোকে এনেকৈ আবৃত হৈ ধৰিলে। তাৰপিছত মোক সিহঁতৰ ল'ৰাটোৱে খবৰ দিওঁতে মই আজি গধূলিলৈ গ'লোঁ। গধূলিলৈ গৈ মই তাত মেডিচিন ব্যৱহাৰ কৰিছোঁ। মেডিচিন পানীত মিহলাই মই গৰুটো সম্পূৰ্ণভাৱে গাত তিয়াই দিম। তিয়াই দিয়াৰ ফলত তাত যিবোৰ লোম তাৰ তলত লুকাই আছে, সেইসকলে মৰি যাব। মাত্ৰ 10 মিনিট সময়। 10 মিনিট সময়ৰ ভিতৰতে সম্পূৰ্ণভাৱে ভাল হৈ যায়, অৰ্থাৎ পোকবোৰ মৰি যায়। গৰুটো ভাল হওঁতে কমেও 2 সপ্তাহ 1 সপ্তাহ লাগিব যদিও, কিন্তু পোকবোৰ একেবাৰে অহাকালি দিলে 2 বাৰ দিব লাগে, 2 বাৰতে শেষ হৈ যায়। মই যিমান পাৰোঁ গৰুটোক চেষ্টা কৰিম ভাল কৰিবলৈ মোৰ ফালৰ পৰা। ভগৱানৰ কৃপাত যাতে ভাল হয়। আৰু আপোনালোকেও এনেকুৱা বনৰীয়া জীৱ জন্তুক অৱহেলা নকৰিব। পাৰালৈকে চেষ্টা কৰক। এবাৰ চেষ্টা কৰি চাবচোন, কেনেকুৱা এটা আনন্দিত ভাৱ হয়। বহুত ভাল লাগে যেতিয়া কিবা এটা বস্তুক উদ্ধাৰ কৰিব পৰা যায়। আমিতো বহুতেই মাৰোঁ, কিন্তু মাৰাৰ উপৰিও কিছুমান বস্তুক আমি জীয়াবলৈ চেষ্টা কৰিব লাগে, ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে আপোনালোকেও যাতে চেষ্টা কৰিব। আৰু আপোনালোকে যদি মোক মাতে, মই যাই মই হেল্প যিখিনি পাৰোঁ সেইখিনি কৰি দিব। আৰু মোক কোনো ধৰণৰ পইচা চাৰ্জ নালাগে, কাৰণ জীৱ জন্তু এটাক উদ্ধাৰ কৰিব পাৰিলে এটা নাম, সেই নামটোৱে মোৰ আটাইতকৈ চাৰ্জ। তাৰ বাহিৰে মোক কোনো ধৰণৰ চাৰ্জ নালাগে। আপোনালোকে চাই থাকক, মই কি পদ্ধতিৰে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিম বাৰু। মাত্ৰ আপোনালোকে চাই থাকক। আৰু মই প্ৰথম মোৰ যি পদ্ধতিৰে, অৰ্থাৎ পানীৰ লগত যি মিহলাই মই দ্ৰৱবোৰ গৰুটোৰ গাত সম্পূৰ্ণভাৱে জিকাই লৈছিলোঁ। তাৰপিছত মই তাক 10 মিনিট ৰখাৰ পিছত মই গৰম পানীৰ, অৰ্থাৎ কুহুমীয়া গৰম পানীৰে মই গৰুটোৰ গাটো ধুৱাই দিম। কাৰণ সেই যিবোৰ মেডিচিন আছিল, যদি সেইবোৰ খাই গৰুটো মৃত্যু হ'ব পাৰে, কাৰণ বহুত পাৱাৰফুল মেডিচিন হয়। আৰু এনেকৈ মই গৰুটোক তিয়াম। আপোনালোকে চাই থাকক। আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি ক'ব যদি কাৰোবাৰ এনেকুৱা হয় ঘৰত জীৱ জন্তু, তেন্তে মোক নিশ্চয় জনাব বুলি মই আশা কৰিছোঁ। আপোনালোকে মাত্ৰ চাই থাকক আৰু শ্বেয়াৰ কৰিব। আপোনালোকে সহায় কৰিব। কোনো এটা জীৱ জন্তু যেতিয়া বিপদৰ পৰা উদ্ধাৰ কৰা হয়, খুবেই ভাল লাগে। গতিকে আপোনালোকে চাই থাকক, আৰু যিমান পাৰোঁ মই আপোনাক দেখুৱাম কেনেকৈ কি কৰোঁ বাৰু। আৰু এনেকৈ মই গৰুটো সম্পূৰ্ণকৈ ধুই ল'লোঁ, আৰু যিমান পাৰোঁ চেষ্টা কৰিম আপোনাক দেখুৱাম। এইবোৰ দেখিছে পোকা, মই যে কৈছিলোঁ পোকা লোমৰ তলত সোমাই আছিল, দেখিছে এইবোৰ সৰু সৰু পোকা। আচৰিত, বহুত পোকা এনেকৈ হাতত মোৰ বহুত লাগি আহিছিল। ঘিণ কৰিব নালাগে, কাৰণ হয়তো মানুহৰ গাত হ'লে কেনেকুৱা এটা অনুভৱ হয় সেইটো ভাবক। কোনো জীৱ জন্তুক অৱহেলিত কৰাটো আমাৰ কৰ্তব্য নহয়। আমি তাক ৰক্ষা কৰাটোৱে আমাৰ কৰ্তব্য। এনেকৈ মই পানীৰে ধুই লোৱাৰ পিছত মই সম্পূৰ্ণকৈ গৰুটো শুকান কাপোৰে চাফা কৰিছিলোঁ পানীবোৰ। তাৰপিছত মই মেডিচিন দিলোঁ আৰু এটা, যাতে মাখি নপৰে, কাৰণ মাখি পৰিলে নেক্সট টাইম পৰিব পাৰে আকৌ। তাৰ বাবে মই এনেকৈ সম্পূৰ্ণকৈ মেডিচিন গাত ঘঁহাই ল'লোঁ।
যাতে এই মেডিচিনৰ যি গোন্ধ সেই গোন্ধত যাতে মহ মাখি নাহে। আৰু আপোনালোকেও যদি এনেকুৱা জীৱ জন্তুক কোনোবা কৰিছে নিশ্চয় আপোনালোকে বাৰু কেনেকুৱা কি মেডিচিন ইউজ কৰে মোক নিশ্চয় ক'ব। মই ফাৰ্মাচীৰ পৰা লৈ গৈছিলোঁ মানে মই কৈছিলোঁ, তাৰপিছত তেওঁ লৈ গৈছিল আৰু লৈ যোৱাৰ ফলত মই এনেকৈ দিলোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, নিশ্চয় জীৱ জন্তুক সহায় কৰিব বুলি মোৰ আশা আছে। আৰু কাৰোবাৰ যদি এনেকুৱা ঘৰত আছে তেন্তে মোক ক'ব কমেণ্টত। মই যদি ওচৰৰ হয় মই যাই নিশ্চয় সহায় কৰিম আৰু আপোনালোকৰ সহায়ৰ জৰিয়তে ময়ো সহায় কৰিব পাৰিম। মাত্ৰ আপোনালোকে মোৰ এটাই অনুৰোধ, আপোনালোকে যাতে এনেকুৱা জীৱ জন্তুক সহায় কৰে। আৰু আপোনালোকক এটা অনুৰোধ কৰোঁ, কুকুৰ মেকুৰী বুলি কোনো কথা নাই, কামুৰিলে কামুৰক বাৰু, যিহেতু মানুহৰ ঔষধ খাব পৰা ছিষ্টেম আছে, গতিকে সেইবোৰক ভয় নকৰি সহায় কৰক। আগুৱাই যাওক, জীৱ জন্তু থাকিলে আমিও থাকিম আৰু আমি সিহঁতক সম্পূৰ্ণভাৱে ৰক্ষণা দিয়াটো আমাৰ কৰ্তব্য, যিহেতু আমি পোহপালন কৰোঁ। গতিকে আপোনালোকে নিশ্চয় সহায় কৰিব এনেকুৱা জীৱ জন্তুক। ধন্যবাদ।